স্বাগতম শিক্ষাৰ্থীসকল অসমীয়া ই পাঠৰ আজিৰ আলোচনাত আমি ব্যাকৰণগত বিষয় সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো ব্যাকৰণগত বিষয় এটা ভাষা বিজ্ঞানৰ পৰিভাষা ব্যাকৰণত আলোচনা কৰা সকলো বিষয় ব্যাকৰণগত বিষয় নহয় ব্যাকৰণত ভাষা এটাৰ ধ্বনি ৰূপ বাক্য অৰ্থ আদি বিভিন্ন দিশ সামৰি লোৱা হয় এই বিভিন্ন দিশক ব্যাকৰণগত বিষয় বুলি বুজা নাযায় ৰূপতত্ত্ব আৰু বাক্যতত্ত্বৰ লগত সংগতি থকা বিশেষ এটা দিশক বুজাবৰ কাৰণে এই পৰিভাষাটো ব্যৱহাৰ কৰা হয় ইংৰাজী গ্ৰামাটিকেলনেছ আৰু গ্ৰামাটিকেল কেটেগৰী বা এলিমেন্টৰ প্ৰতিশব্দ ৰূপে ভাষাবিদসকলে অসমীয়াত এই ব্যাকৰণগত বিষয় শব্দটো গ্ৰহণ কৰিছে তাৰ উদাহৰণস্বৰূপে আমি দুখন পুথিৰ কথা বা দুজন ভাষাবিদৰ মত ইয়াত উল্লেখ কৰিছো গোলোকচন্দ্ৰ গোস্বামীয়ে অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ নামৰ পুথিখনত আৰু খগেশ হেণ্ডেকাই ব্যাকৰণ তত্ত্ব আৰু তাত্ত্বিক নামৰ পুথিখনত এই কথাষাৰ উল্লেখ কৰিছে ব্যাকৰণগত বিষয় প্ৰধানতঃ ৰূপতত্ত্বৰ অধীনস্থ বিষয় যদিও বাক্যতত্ত্বৰ পৰিপ্ৰেক্ষিততহে ইয়াক বিচাৰ কৰিব পাৰি অৰ্থাৎ ৰূপতত্ত্ব আৰু বাক্যতত্ত্ব এই দুইটা দিশ আলোচনা নকৰাকৈ ব্যাকৰণগত বিষয় কি বা ভাষা এটাত কোনকিটা বিষয় ব্যাকৰণগত বিষয় এই কথাটো বুজাত অসুবিধাজনক ইতিমধ্যে এটা কথা কোৱা গৈছে যে ইংৰাজী ভাষাৰ বা ভাষা বিজ্ঞানৰ দুটা পৰিভাষা গ্ৰামাটিকেলনেছ আৰু গ্ৰামাটিকেল কেটেগৰী এই দুইটা পৰিভাষাক একেলগে অসমীয়াত ব্যাকৰণগত বিষয় হিচাপে বুজা গৈছে বা বুজোৱা গৈছে গতিকে ব্যাকৰণগত বিষয় মানেনো কি এই কথাষাৰ বুজিবৰ বাবে গ্ৰামাটিকেলনেছ আৰু গ্ৰামাটিকেল এলিমেন্ট বা কেটেগৰী এই দুটানো কি আমাৰ বুজাৰ প্ৰয়োজন হয় প্ৰথমে আমি চাওঁ গ্ৰামাটিকেলনেছ মানেনো কি মেথিউজে গ্ৰামাটিকেলনেছৰ সংজ্ঞা আগবঢ়াইছে এনেধৰণে Grammaticalness is variously a property either assigned to sentences by a specific grammar or of sentences judged to be acceptable to speakers who hypothetically know its grammar. এই গ্ৰামাটিকেলনেছ শব্দটোৰ পৰিভাষা বা অসমীয়া তৰ্জমা আমি এতিয়ালৈকে পোৱা নাই গতিকে শব্দটো তেনেধৰণেই ৰাখি মেথিউজৰ কথাষাৰ আমি এনেধৰণে বুজিব পাৰোঁ যে গ্ৰামাটিকেলনেছ কোনো বিশেষ ব্যাকৰণৰ দ্বাৰা বিভিন্ন দিশেৰে বাক্যৰ মূল্যায়ন বা ভাষিক জ্ঞানেৰে পুষ্ট বক্তাই প্ৰকল্পিতভাৱে বাক্যৰ গ্ৰহণযোগ্যতা বিচাৰৰ গুণ বা লক্ষণ ইয়াত বিশেষ ব্যাকৰণ মানে কোনো নিৰ্দিষ্ট ভাষাৰ ব্যাকৰণৰ কথা বুজোৱা গৈছে আৰু ব্যাকৰণ মানে লিখিত হ'ব পাৰে কথিত হ'ব পাৰে সুনিৰ্দিষ্ট নিয়মৰ সমষ্টি যে কিছুমান যি সুনিৰ্দিষ্ট নিয়মৰ যোগেদি আমি বাক্য এটা ভুল শুদ্ধ বা গ্ৰহণযোগ্যতা আদি বিবেচনা কৰোঁ সেই দিশসমূহক আমি গ্ৰামাটিকেলনেছ শব্দটোৰে বুজো বা ভাষা এটা জনা এজন ব্যক্তিয়ে তেওঁ পূৰ্বে জনা বা অৱধাৰিতভাৱে যেতিয়া বাক্য এটাক ভুল শুদ্ধ নিৰ্ণয় কৰিব পাৰে সেই নিৰ্ণয় কৰা গুণসমূহকে আমি গ্ৰামাটিকেলনেছ বুলি ক'ব পাৰোঁ যেনেকৈ আমি অসমীয়া যদি এটা বাক্য লওঁ মই হাঁহ মাংস খাওঁ যিকোনো অনাখৰি ব্যক্তি এজনে ক'ব বাক্যটো ভুল যেন লাগিছে বা ভুল হৈছে মই হাঁহ মাংস খাওঁ হ'ব নোৱাৰে তাত বিভক্তিৰ অভাৱ ঘটিছে মই হাঁহৰ মাংস খাওঁহে হ'ব লাগে এই যে আমি বাক্যটো শুনাৰ লগে লগে বাক্যটোৰ ভুল শুদ্ধ ক'ব পাৰিছো এই গুণটোক আমি ব্যাকৰণৰ এটা গুণ বা গ্ৰামাটিকেলনেছ বুলি বুজিব পাৰোঁ এইবাৰ আমি চাওঁ বৈয়াকৰণিক গোত্ৰ বা শ্ৰেণী মানেনো কি অৱশ্যে বৈয়াকৰণিক গোত্ৰ বা শ্ৰেণী ইংৰাজীত যিটো কোৱা গৈছে গ্ৰামাটিকেলনেছ এইটো ব্যৱহাৰত ভাষাবিদসকলৰ মাজত কিছু ভিন্নতা দেখা যায় সাধাৰণতে বা বহুতে একে গুণ বিশিষ্ট যিবোৰ ব্যাকৰণ অন্তৰ্ভুক্ত শ্ৰেণী যেনে বিশেষ্য ক্ৰিয়া বচন লিংগ এই গোটেইবোৰক বুজাবৰ কাৰণে বৈয়াকৰণিক গোত্ৰ বা শ্ৰেণী শব্দটো ব্যৱহাৰ কৰিছে আনহাতে ভাষা বিজ্ঞানত বহুতে আকৌ ব্যাকৰণগত অৰ্থ বহন কৰা শ্ৰেণী বচন লিংগ আদিক বুজাবৰ কাৰণে এই শব্দটো ব্যৱহাৰ কৰিছে কথাষাৰ মেথিউজৰ মতৰ পৰা আমি অকণমান স্পষ্ট হ'ব পাৰিম তেখেতে কৈছে শাব্দিক শ্ৰেণীৰ বিপৰীতধৰ্মী ব্যাকৰণগত অৰ্থ বিশিষ্ট শ্ৰেণীসমূহে ব্যাকৰণগত শ্ৰেণী কথাষাৰ বুজিবলৈ আমাৰ এটা কথা বুজা প্ৰয়োজন হ'ব ব্যাকৰণত অন্তৰ্ভুক্ত যিবোৰ শ্ৰেণী আছে সেইবোৰক বহলভাৱে দুটা ভাগত ভাগ কৰা হয় শাব্দিক শ্ৰেণী আৰু ব্যাকৰণগত শ্ৰেণী
শাব্দিক শ্ৰেণীবোৰ শুনাৰ লগে লগে এটা অৰ্থৰ বোধ বা অৰ্থটো শ্ৰোতাৰ বা বক্তাৰ মনলৈ আহি যায় আনহাতে ব্যাকৰণগত শ্ৰেণীবোৰ ঠিক শাব্দিক শ্ৰেণীৰ নিচিনাকৈ অৰ্থৰ কথাটো মনলৈ আহি নাযায় অভিধান এখন মেলিলেও শাব্দিক শ্ৰেণীসমূহৰ সাধাৰণতে বহুত সমাৰ্থক শব্দ পোৱা যায় ব্যাকৰণগত শ্ৰেণীৰ সমাৰ্থক শব্দবোৰ বৰকৈ পোৱা নাযায় বা শাব্দিক শ্ৰেণীসমূহ ভাষা এটা নতুনকৈ সংযোজন ঘটি থাকিব পাৰে ব্যাকৰণগত শ্ৰেণীবোৰ সাধাৰণতে ভাষা এটা নতুনকৈ সংযোজন নঘটে গতিকে এনে ধৰণৰ দুইটাৰ মাজত বহুখিনি পাৰ্থক্য আছে পৰৱৰ্তী স্লাইডখনত আমি কোনবোৰ শাব্দিক শ্ৰেণী কোনবোৰ ব্যাকৰণগত শ্ৰেণী এখন তালিকা দিছো ব্যাকৰণগত অৰ্থ বিশিষ্ট যিবোৰ শ্ৰেণী এইবোৰক বুজাবৰ কাৰণেহে মেথিউজে এই শাব্দিক শ্ৰেণীৰ বিপৰীতধৰ্মী ব্যাকৰণগত শ্ৰেণীৰ প্ৰসংগটো উল্লেখ কৰিছে ৰুটলেজ ডিকশ্যনেৰী অফ লেংগুৱেজ এণ্ড লিংগুইষ্টিক্সত এই বৈয়াকৰণিক সূত্ৰ বা শ্ৰেণীসমূহক যে ৰূপতত্ত্ব বাক্যতত্ত্ব অৰ্থতত্ত্ব এই তিনিওটা শাখাত বিভিন্ন ধৰণে বিচাৰ কৰিব পাৰি তাৰ অধিক ব্যাখ্যা আগবঢ়াইছে ব্যাকৰণগত বিষয়ৰ লগত সংগতি ৰাখি আলোচনা কৰিলে বিশেষ্য আৰু ক্ৰিয়াপদৰ লগত সম্পৰ্কিত লিংগ কাৰক বচন দখা ক্ৰিয়া ভাৱ বাচ্য আৰু পুৰুষ এইকেইটাক প্ৰধানতঃ ব্যাকৰণগত শ্ৰেণী হিচাপে বিবেচনা কৰিব পাৰি ব্যাকৰণ অন্তৰ্ভুক্ত শ্ৰেণীৰ যোগেদি শাব্দিক শ্ৰেণী আৰু ব্যাকৰণগত শ্ৰেণীৰ এটা আভাস দিব চেষ্টা কৰা গৈছে শাব্দিক শ্ৰেণীৰ ভিতৰত থাকিব বিশেষ্য ক্ৰিয়া বিশেষণ ক্ৰিয়া বিশেষণ আৰু পূৰ্বসৰ্গ ইংৰাজীত যাক কোৱা হয় পোষ্টপজিশ্যন আৰু ব্যাকৰণগত শ্ৰেণীৰ ভিতৰত থাকে লিংগ কাৰক বচন বাচ্য পুৰুষ দখা ক্ৰিয়া ভাৱ বা মুঠ এইকেইটা এতিয়া অসমীয়াত গ্ৰামাটিকেলনেছ আৰু গ্ৰামাটিকেল কেটেগৰিজ দুইটাৰ প্ৰতিশব্দ ৰূপে ব্যাকৰণগত বিষয়নো কিয় গ্ৰহণ কৰা গৈছে এই প্ৰসংগলৈ আমি যাওঁ ব্যাকৰণগত বিষয়ৰ ধাৰণাই গ্ৰামাটিকেলনেছ বাক্য এটাৰ ভুল শুদ্ধ বিচাৰ কৰিব পৰা গুণ বা গ্ৰামাটিকেল কেটেগৰিজ ব্যাকৰণগত অৰ্থ বিশিষ্ট যিবোৰ শ্ৰেণী এই দুইটাৰ বৈশিষ্ট্যক সামৰি লৈছে গ্ৰামাটিকেল কেটেগৰিজৰ লগত ব্যাকৰণগত বিষয়ৰ সম্পৰ্ক বেছি নিবিড় তথাপি গ্ৰামাটিকেল কেটেগৰিজ আৰু ব্যাকৰণগত বিষয় একে বুলি বুজিব নোৱাৰি কাৰণ গ্ৰামাটিকেল কেটেগৰিজ বা ব্যাকৰণগত শ্ৰেণী অন্তৰ্ভুক্ত সকলো বিষয় ব্যাকৰণগত বিষয় নহয় যেনেধৰণে ইতিমধ্যে আমি যিখন তালিকা কৰি দেখুৱাইছো তাতেই অন্তৰ্ভুক্ত বচন আকৌ অসমীয়া ভাষাত ব্যাকৰণগত বিষয় নহয় গ্ৰামাটিকেল কেটেগৰিজৰ সঠিক প্ৰয়োগৰ আধাৰতহে বাক্যত গ্ৰামাটিকেলনেছ অৰ্থাৎ ভাষিক দক্ষতা থকা ব্যক্তিয়ে বাক্যক ব্যাকৰণগতভাৱে ভুল শুদ্ধ বিচাৰ কৰে এই গ্ৰামাটিকেলনেছ এটা বহল পৰিসৰৰ বিষয় বা এটা বিমূৰ্ত ধাৰণা সেই ধাৰণাবোৰৰ যোগেদি বাক্য এটা ভুল শুদ্ধ গ্ৰহণযোগ্যতা আদি কথাবোৰ বিবেচনা কৰা হয় আৰু কথাবোৰ বিবেচনা কৰোঁতে প্ৰধানতঃ গ্ৰামাটিকেল কেটেগৰিজৰ প্ৰসংগটোৱে আহি পৰে দুইটা বিষয় পৰস্পৰ সম্পৰ্ক থাকিলেও যিহেতু দুইটাৰ কিছু পাৰ্থক্যও আছে গতিকে ব্যাকৰণগত বিষয়ৰ ধাৰণা বুজিবলৈ এই দুইটা পৰিভাষাই সামৰি লোৱা ধাৰণা বুজি লোৱাটো আমাৰ কাৰণে খুব প্ৰয়োজনীয় হৈ পৰে এতিয়া চাম ব্যাকৰণগত বিষয়ৰ সংজ্ঞা গোলোকচন্দ্ৰ গোস্বামীয়ে বাক্যৰ গাঁথনিত যিবোৰ প্ৰাকৃতিয়ে বা ৰূপে পদৰ লগত পদৰ সংগতি স্থাপন কৰে যিবোৰ নহলে পদেই ৰচিত হ'ব নোৱাৰে ভাষাৰ তেনেবোৰ প্ৰাকৃতিয়ে অৰ্থাৎ বিভক্তিবোৰে প্ৰকাশ কৰা গাঁথনিক অৰ্থকে ব্যাকৰণগত বিষয় বা তত্ত্ব বোলে বুলি অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ নামৰ পুথিখনত মত প্ৰকাশ কৰিছে সংজ্ঞাটো ভালভাৱে চালে দেখা যাব সংজ্ঞাটোৰ প্ৰথম অংশখিনি বিভক্তিৰ সংজ্ঞা বা বিভক্তিৰ কথা কৈ কোৱা গৈছে বিভক্তিয়ে পদৰ লগত পদৰ সংগতি স্থাপন কৰে বিভক্তিয়ে নতুন শব্দ গঠন নকৰে ইতিমধ্যে আমি জানো যে তেনেবোৰ প্ৰাকৃতিয়ে মানে বিভক্তিয়ে প্ৰকাশ কৰা গাঁথনিক অৰ্থ বিভক্তি নিজে ব্যাকৰণগত বিষয় নহয় যি অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে যি কাম কৰিবৰ কাৰণে বিভক্তিবোৰ সংযোজন ঘটে যেনে বিভক্তিয়ে কেতিয়াবা কাৰকৰ অৰ্থ বা কাৰকৰ কাম প্ৰকাশ কৰিব পাৰে বিভক্তিবোৰে কেতিয়াবা পুৰুষৰ অৰ্থ বা পুৰুষৰ কাম প্ৰকাশ কৰিব পাৰে গতিকে কাৰক পুৰুষ আদি বিভক্তি সংযুক্ত হোৱা বিষয়বোৰ ব্যাকৰণগত বিষয় হয় খগেন ডেকাই কৈছে বাক্য একোটা হাতত ব্যৱহাৰ হওঁতে
প্ৰাকৃতিবোৰৰ মাজত যি সম্পৰ্ক স্থাপন হয় সেইবোৰৰ ব্যাকৰণগত অৰ্থ আৰু এনে অৰ্থবিশিষ্ট উপাদানবোৰকে ব্যাকৰণগত বিষয় আখ্যা দিয়া হয়। অৰ্থাৎ ব্যাকৰণগত বিষয়বোৰ ভাষাৰ এনে কেতবোৰ বিষয় যাৰ অবিহনে বাক্যত সব্যয় পদৰ ৰচনা সম্ভৱ নহয় আৰু ফলস্বৰূপে বাক্য অৰ্থহীন শব্দ সমষ্টিলৈ পৰ্যবেক্ষিত হয়। পদৰ লগত পদৰ সংগতি স্থাপনৰ প্ৰসংগটো কোৱা গৈছে। পদৰ লগত পদৰ সংগতি স্থাপন কৰি দিয়ে বিভক্তি, আৰু এই বিভক্তিৰ প্ৰয়োগ অবিহনে বাক্য অসম্পূৰ্ণ হয়, ভুল হয়, অৰ্থহীন শব্দ সমষ্টিলৈ পৰ্যবেক্ষিত হয়। গতিকে আমি এই দুইটা সংজ্ঞাৰ পৰা এটা কথা চমুকৈ বুজি থব পাৰোঁ যে বিভক্তিবোৰে যি অৰ্থ প্ৰকাশ কৰিব, যি কাম প্ৰকাশ কৰিব, সেই কাম বা অৰ্থবোৰেই হৈ পৰে ব্যাকৰণগত বিষয়। ব্যাকৰণগত বিষয়ৰ প্ৰধান বিশেষত্বসমূহ এনেধৰণৰ। ব্যাকৰণগত বিষয় পদ সাধনমূলক ৰূপতত্ত্ব বুলি কৈছোঁ যদিও মূলতঃ পদ সাধনমূলক ৰূপতত্ত্ব, শব্দ সাধনমূলক ৰূপতত্ত্বৰ প্ৰসংগ ইয়াত কম। পদ সাধনমূলক ৰূপতত্ত্ব আৰু বাক্যতত্ত্ব দুইটাই অন্তৰ্গত বিষয়। বাক্যতত্ত্বৰ প্ৰসংগটো এই কাৰণেই আহি যায় কাৰণ ই পদৰ কথা আহে, বাক্য এটাত এটা শ্ৰেণীৰ মাজতে সীমাবদ্ধ নাথাকে। গতিকে পদ সাধনমূলক ৰূপতত্ত্ব আৰু বাক্যতত্ত্ব এই দুইটাৰে অন্তৰ্গত বিষয়। বাক্যৰ গঠনত বিশেষ্য বাক্যখণ্ড আৰু ক্ৰিয়া বাক্যখণ্ড ব্যাকৰণগত বিষয়সমূহ শীৰ্ষক বা প্ৰধান, ইংৰাজীত যাক কোৱা হয় হেড নহয়, যদিও এইবোৰৰ প্ৰয়োগ বাক্যত অপৰিহাৰ্য। আমি যদি বাক্য এটাৰ আসন্ন অংগসমূহৰ বিচাৰ কৰি চাওঁ তেতিয়াহ'লে দেখিম যে নাউন ফ্ৰেজ বা ভাৰ্ব ফ্ৰেজ, বিশেষ্য বাক্যখণ্ড বা ক্ৰিয়া বাক্যখণ্ডসমূহত কেতিয়াও ব্যাকৰণগত বিষয়সমূহ হেড হিচাপে বিবেচিত নহয়, কিন্তু এইবোৰৰ প্ৰয়োগ অপৰিহাৰ্য। বিভক্তি ব্যাকৰণগত বিষয় প্ৰকাশক সূচক। য'ত বিভক্তি লাগিছে তাতে আমি ব্যাকৰণগত বিষয় হিচাপে বিবেচনা কৰিব পাৰিম বা সন্দেহ কৰিব পাৰিম। বাক্য এটাত ব্যাকৰণগত বিষয়ৰ পৰিৱৰ্তনে বাক্যৰ অন্য কোনো শাব্দিক বা ব্যাকৰণগত শ্ৰেণীৰ পৰিৱৰ্তন ঘটায় বা ঘটাব পাৰে। যেতিয়া এটা ব্যাকৰণগত শ্ৰেণীৰ অন্তৰ্ভুক্ত এটা উপাদানৰ পৰিৱৰ্তন ঘটিব তেতিয়াহ'লে তাৰ লগত সম্পৰ্কত থকা অন্য ক'ৰবাত প্ৰভাৱ পৰে। যেনেকৈ আমাৰ পুৰুষ সলনি হোৱাৰ লগে লগে ক্ৰিয়াপদত তাৰ প্ৰভাৱ এটা পৰিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে ব্যাকৰণগত বিষয়সমূহৰ সলনিয়ে অন্য কোনোবা এটা শাব্দিক বা ব্যাকৰণগত শ্ৰেণী এটাত সাধাৰণতে আমি প্ৰভাৱ পেলোৱা দেখিবলৈ পাওঁ। গতিকে এই আলোচনাত আমি এই দিশকেইটা সামৰি ল'লোঁ। গ্ৰামাটিকেলনেছ আৰু গ্ৰামাটিকেল কেটেগৰিজৰ সংক্ষিপ্ত ধাৰণা। অসমীয়াত এই দুইটা কিয় এটা শব্দ হিচাপে সামৰি ব্যাকৰণগত বিষয় প্ৰসংগটো গ্ৰহণ কৰা গৈছে, ব্যাকৰণগত বিষয়ৰ সংজ্ঞা আৰু ব্যাকৰণগত বিষয়ৰ প্ৰধান বিশেষত্ব। আলোচনাটো কৰিবৰ কাৰণে কেইখনমান পুথিৰ সহায় লোৱা গৈছে। এটা কথা উল্লেখ কৰি থোৱা ভাল, ইমৰান হুছেইনৰ আধুনিক আৰু উত্তৰ আধুনিক পৰিভাষা কোষ, এই পুথিখনৰ পৰা কেইটামান পৰিভাষা এই আলোচনাত ব্যৱহাৰ কৰা গৈছে। বিশেষকৈ লেক্সিকেল কেটেগৰিজ, অসমীয়া পৰিভাষা শাব্দিক শ্ৰেণী বা পোষ্ট পজিশ্যন, অসমীয়া পৰিভাষা যিটো পূৰ্বসৰ্গ কৰা গৈছে, সেয়া এই পুথিখনৰ পৰাই গ্ৰহণ কৰা গৈছে। পুনৰবাৰ শিক্ষাৰ্থীসকলক ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজি এই আলোচনা ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।